প্ৰেমৰ গগৈ ডাঙৰীয়াই আজি এই ক্ষুদ্ৰ গ্ৰন্থখন মৃত্যু তিথিৰ দিনাখন উন্মোচন কৰিছে। যেতিয়া 1988ত আলফাৰ লগত সংঘাত হোৱাৰ পিছত আলফাই এখন চিঠি দিলে যে আলফাৰ আদালতত শ্ৰীযুত চলিহা আলফাৰ আদালতক আপোনাক দোষী সাব্যস্ত কৰা হৈছে আৰু আপোনাক আমি মৃত্যুদণ্ডৰ আদেশ জাৰি কৰিছোঁ আৰু আজিৰ পৰা আপোনাক স্বৰ্গীয় ৰণু চলিহা হিচাপে সংগঠনৰ তৰফৰ পৰা ঘোষণা কৰা হ'ল। পত্ৰখন হাতত লৈছে। এই পুৰণি ঘৰটো এইটো ঘৰ বনোৱা নাই। আমি সাংবাদিক হিচাপে আহিছোঁ। গুণ বৰুৱা, জ্যোতি চলিহা, সোণাৰাম বৰুৱা, শ্বহীদ সাংবাদিক যেতিয়া কমলা শইকীয়া আছিল আহিছোঁ। তেওঁক সুধিছোঁ ৰমুদাৰ চাৰিওফালে CRP দিছে। তেতিয়া হোম মিনিষ্টাৰ হৈছে ভিগু কুমাৰ ফুকন, এতিয়া গৃহমন্ত্ৰী বোলে CRPখিনি আঁতৰাবলৈ কৈছে যে মোক নিৰাপত্তা নালাগে, মোৰ নিৰাপত্তাৰ ব্যৱস্থা মই নিজেই ল'ম। তেতিয়া আমি সুধিছিলোঁ ৰমুদা সংগঠনৰ ফালৰ পৰা আপোনাক এনেকুৱা ধৰণৰ পত্ৰ দিছে। ৰমুদাই খালি এটাৰ পাছত এটা চিগাৰেট খাই গৈছে। খাই পেলাই এটা কথা ৰমুদাই কৈছে যে আজি ফুকন নগৰত যদি ইয়াত যদি সংগঠনৰ ল'ৰা সোমায়, ফুকন নগৰত যদি আলফা সোমায়, সিহঁতে মোৰ গাত 10টা গুলি মাৰিব বোলে। 10টা গুলি মাৰিব, মই কিন্তু মোৰ পিছফালে এটা গুলি হ'লেও মই উত্তৰ দিম। সমাজে মোৰ স্বীকৃতি দিব নালাগে।